হাই দোস্ত, আজি মই আপোনালোকক দেখুৱাম যিটো সময়ত বিশ্বৰ সকলো প্ৰান্তৰ ৰাজনৈতিক নেতাসকলে নিজকে এটা বিলাসিতাৰ মাজত জীৱন যাপন কৰিবলৈ ধৰিছে। এইটো সময়ত বিশ্বৰ এজন ৰাষ্ট্ৰপতিয়ে নিজকে সাধাৰণ মানুহতকৈ আৰু তলত থিয় কৰি ৰাখি নিজৰ জীৱন যাপন কৰিছে। সেই ৰাষ্ট্ৰপতিজনৰ নাম হৈছে হুছেইন মুজিকা। উৰুগুৱেৰ ৰাষ্ট্ৰপতি হুছেইন মুজিকাই নিজে ঘৰত খেতি বাতি কৰি হোৱা ফচলখিনি তেওঁ নিজে খোৱা খাদ্য হিচাপে গ্ৰহণ কৰে। সদায় তেওঁ নিজতে পোহা জীৱ জন্তুবিলাক তেওঁ নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে। কুকুৰা, হাঁহ, পাৰ আদি তেওঁ নিজৰ ঘৰতে পোহে। তেওঁ কেতিয়াও জাক জমকতাৰ মাজত নিজৰ জীৱন চলাই নিব নিবিচাৰে। এনেকুৱা এজন ৰাষ্ট্ৰপতি যিজনে নিজৰ টকা ঘৰখনো জাক জমকতাৰ মাজত ৰখা নাই। ৰাষ্ট্ৰপতিজনে নিজৰ ঘৰখন সাধাৰণ মানুহৰ ঘৰতকৈ আৰু কমজোৰি হিচাপে ৰাখিছে। চাওক তেখেতৰ ঘৰখন কেনেকুৱা সাজিছে। এইজন ৰাষ্ট্ৰপতি বিশ্বৰ ভিতৰত সকলোতকৈ গৰীব আৰু দুখীয়া ৰাষ্ট্ৰপতি বুলি সকলোৱে অভিহিত কৰিছে। উৰুগুৱেৰ এই ৰাষ্ট্ৰপতিজনে আমাৰ সকলোৰে মন মুগ্ধ কৰি ৰাখিছে। ৰাষ্ট্ৰপতিজনৰ এই আদৰ্শ আৰু কাৰ্যসূচী দেখি আমি আচৰিত হৈছোঁ। ৰাষ্ট্ৰপতি হ'বলৈ হ'লে টকা আৰু পইচাৰ প্ৰয়োজন নাই, ইমান চিকিউৰিটি গাৰ্ডৰো টকাৰ প্ৰয়োজন নাই, এটা সাধাৰণ মনেই যথেষ্ট। ধন্যবাদ।